আধুনিকতাৰ যুগত বিশেষভাৱে উঠি অহা নতুন চামে সর্বপ্রথমে তোমার আগন্তুক উজ্জ্বল ভবিষ্যতের কামনা করি থ্যাংক ইউ স্যার যেটো লাইনত ওলাইছা ইউটিউবৰ লাইনত এইটো সঁচাকৈ আজি নতুন প্ৰজন্ম বৰ ধুনীয়াকৈ বাছি লৈছে আদৰি লৈছে থ্যাংক ইউ আশা স্যার কৰোঁ এই বিহুৰ সময়তে তোমাৰ এই ইউটিউবৰ প্লেটফৰ্মটো এফালে লাইভ হৈ আছে এফালে ওলাই আছে তোমালোকে ভিডিঅ' দুটাকে আজি আমি আছোঁ ভৱেনৰ কৈ দিয়া কোন আছে সি আমাৰ ইয়াত আছে সকলোকে মোৰ অন্যটি ব্লগলৈ নমস্কাৰ জনাইছোঁ দেই আজি আমাৰ মেজি জ্বলোৱা হৈ গ'ল মেজি জ্বলোৱাৰ দিনাই আজি সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ গাঁৱলৈ আহিছিলে আমাৰ ছাৰ ভালনে আপোনাকো দেৰি হৈ গ'ল মোৰ অঁ হেপী বিহু আপোনালোককো আহক দাদা পালেহি কালি আকৌ ৰাতিটো বৰষুণটো ডিষ্টাৰ্ব কৰি দিলে ঠিক সময়তে আহিলে বৰষুণটো মই এনেই শুভেচ্ছা দিব পাৰিলোঁ পাই চৰি দেৰি হৈ গ'ল মোৰ সোনকালে জ্বলাই দিয়া একো নাই সেইটোতো সময়মতে ওলাব লাগে দিয়ক ভালকৈ পাৰ নমস্কাৰ মই সকলোকে মাঘ বিহুৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ খন্তেক আগতে ৰাইজে এই মাটিয়াখানাতে পৰম্পৰাগত হিচাপে মেজি জ্বলাই সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে সমূহীয়াভাৱে প্ৰাৰ্থনা কৰিছে অগ্নি দেৱতাৰ ওচৰত আৰু ময়ো তাকে কামনা কৰিছোঁ এই পৰম্পৰা ধৰি ৰাখি আজি মাটিয়াখানাবাসী ৰাইজে এই মেজিকৰ জৰিয়তে আজি এই গাঁওখনৰ উন্নতিৰ বাবে প্ৰাৰ্থনা কৰি আহিছে আৰু আজি আধুনিকতাৰ যুগত বিশেষভাৱে উঠি অহা নতুন চামে আজি মেজিক কি ইয়াৰ কি পৰম্পৰা আছে ইয়াক পাহৰণি গৰ্ভত হেৰাই গৈছে তো গতিকে এখেতসকলে এই পৰম্পৰাক ধৰি ৰাখি নতুন চামক ইয়াৰ এক যোগাত্মক বাৰ্তা দিবৰ কাৰণে সক্ষম হৈছে যাৰ দ্বাৰা নতুন চামে মেজিকৰ বিষয়ে মাঘ বিহুৰ বিষয়ে সুন্দৰভাৱে তেওঁলোকে জ্ঞান আহৰণ কৰিব আৰু লগতে আমাৰ পৰম্পৰাকো ধৰি ৰখাৰ এটা প্ৰয়াস চলিছে আৰু এনেদৰে আচলতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত আমাৰ যি সমন্বয় আমাৰ যি একতা ই সুদৃঢ় হ'ব ই শক্তিশালী হ'ব আৰু এনেদৰে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা লাভ কৰিব যিখন সমাজে আচলতে এখন শক্তিশালী অসম শক্তিশালী আমাৰ গাঁওখনক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি যাব ধন্যবাদ ধন্যবাদ ছাৰ ফটো এটা লৈ লওঁ সকলো ৰাইজে ওলাই আহি মেজিক বিহু বুলি সৰ্বপ্ৰথমে তোমাৰ আগন্তুক উজ্জ্বল ভৱিষ্যতেৰ কামনা কৰি থ্যাংক ইউ ছাৰ যেটো লাইনত ওলাইছা ইউটিউবৰ লাইনত এইটো সঁচাকৈ আজি নতুন প্ৰজন্ম বৰ ধুনীয়াকৈ বাছি লৈছে আদৰি লৈছে থ্যাংক ইউ আশা ছাৰ কৰোঁ এই বিহুৰ সময়তে তোমাৰ এই ইউটিউবৰ প্লেটফৰ্মটো যাতে আগলৈ বহুত দূৰলৈ যায় আৰু আগত তোমাৰ উজ্জ্বল ভৱিষ্যতটো থ্যাংক ইউ ছাৰ পিঠা পনা চাহ দিবৰ বাবে যোগাৰ কৰিছে খুৰী কেনেকুৱা লাগিছে ভাল লাগিছে ছাৰ যে আহিলে ন আমাৰ ইয়াত সকলোকে চাহ দি লৈ ছাৰহঁতেও চাহ খাইছে এফালে লাইভ হৈ আছে এফালে ওলাই আছে তোমালোকে ভিডিঅ' দুটাকে আজি আমি আছোঁ ভৱেনৰ কৈ দিয়া কোন আছে সি আমাৰ ইয়াত আছে তিনিচুকীয়া MLA আছে সি সঞ্জয় কিষাণ ডাঙৰীয়া ছাৰ আমি কথা পাতিলোঁ মোৰ ভিডিঅ'তে পাব দেই কথা পতাখিনি এতিয়া ভিডিঅ' চাব মোৰ চেনেলটোৰ ভিতৰত দেখাই দিছোঁগৈ ৰ'ব আপোনালোকৰ পৰাও কিবা এটা শুনিম বাৰু আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে আজি যে সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ ফিল্ডত আহিছে আমাৰ ঘৰত আহিছে কেনেকুৱা লাগিছে
আজি বিহু দিনতো যে তেওঁ আমাক সময় দিছে অঁ সময় দিব পাৰিছে ন সেইটোৱে বহুত কৈ দিয়ক গামোচাখনৰ বিষয়ে আপোনালোকক গামোচা পিন্ধালে ন সঞ্জয় কিষণ ডাঙৰীয়াই কেনেকুৱা লাগিছে ভাল লাগিছে ন মই আজি বিয়া আনন্দ মাঘৰ বিহু আনন্দ হৈছে দিয়া সঞ্জয় কিষণ ডাঙৰীয়া ঘৰত এতিয়া চাহ খাই আছে আমাৰ বৰ্তাহঁতৰ ঘৰত চাহ দিলোগৈ এইফালে ছাৰো যাবলৈ ওলাইছে ছাৰে যে ইমান ব্যস্ততাৰ মাজতো আমাক যে অলপ সময় দিব পাৰিছে সেয়াই আমাৰ কাৰণে বহুত যথেষ্ট ছাৰক আমাৰ এইফালৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ বাই 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই